বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি। প্ৰতিজন মহাপুৰুষে শিক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজখন সুন্দৰ কৰিবলৈ আমাক পথ দেখুৱাই গৈছে। এই মন্তব্য বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাৰ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি তেওঁ এই মন্তব্য কৰে। বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আকৰাম হুছেইনে আধৰা অনুষ্ঠানটিত নিয়ন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি মৌলানা আনোৱাৰুল হক চৌধুৰীয়ে ইছলাম ধৰ্ম শিক্ষাক উচ্চ শিৰত স্থান দিছে। শিক্ষাত ব্ৰতী হৈ থকা সময়ৰ মূল্য উপাসনা কৰাতকৈ উত্তম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সমাজকৰ্মী মুদাব্বিৰ হুছেইন লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক চাহাবুদ্দিনে। বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত বৰ্ষত অঞ্চলটোৰ সামাজিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক জ্ঞানদীপ সামাজিক বঁটা প্ৰদান কৰি আহিছে। এইবেলি কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা আনোৱাৰুল হক চৌধুৰীক শৰাই গামোচা প্ৰশংসা পত্ৰৰ দ্বাৰা আজিৰ সভাতে জ্ঞানদীপ সামাজিক বঁটা প্ৰদান কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাখনত আকৰাম হুছেইনৰ নিখোজম ময়ো এদিন, বিকাশ হাজৰিকাৰ ৰঙা জুইত হাঁহি, জাকিৰ হুছেইনৰ প্ৰিয়তমা আৰু ইলিয়াছ আহমেদৰ তলহৰা শেৱালি নামৰ 4খন কবিতা পুথি উন্মোচন কৰা হয়। সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰা, সাংগঠনিক সম্পাদক নীলমণি শইকীয়া, নগাঁও জিলা সভাপতি ইফতিকাৰ ৰহমানে, সমাজকৰ্মী ইক্ৰাম হুছেইন লস্কৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আব্দুল আজিজ, ৰেকিব আহমেদ, সাংবাদিক সুৰক্ষা মঞ্চৰ নগাঁও জিলা সভাপতি দিব্যজ্যোতি বৰুৱা, কোষাধ্যক্ষ দিলদাৰ হুছেইনকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা, ছাত্ৰ ছাত্ৰীসহ 5 শতাধিক লোক উপস্থিত আছিলে। ইপিনে বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা 8 বজাত এক বাৰেপৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক উপস্থাপনেৰে স্বাধীনতা সংগ্ৰামী বিহু নৃত্য, ডাক্তৰ নাচ, জিকিৰ জাৰি, দৰা কইনা, পানী অনা দৃশ্য, খৰিকটীয়া, কৃষক, মাছমৰীয়া, সাংবাদিক, খেলুৱৈ, উকিল, পুলিচ আদি বিভিন্ন কৰ্ম সাংস্কৃতিক প্ৰতিফলিত হয়। পদব্ৰজে উলিওৱা এই শোভাযাত্ৰাই বৃহত্তৰ বাটমাৰী বটদ্ৰৱা অঞ্চল পৰিভ্ৰমণ কৰি এক বৰ্ণিল দৃষ্টি নন্দন পৰিৱেশৰ সূচনা কৰে। জয়ন্ত মুদৈ ৰিপোৰ্ট, অসম প্ৰকাশ।